এই ৰেলীটো নৰ্মেল নহয়, এইটো কমপ্লিটলি ডিফাৰেণ্ট। অসমৰ কালচাৰ পাৱাৰ যদি দেখুৱাব লাগে তেনেহ'লে ৰেলীটো চাবই লাগিব। হেল্ল' গাইজ, আজি মই আহিছোঁ বকুল নগৰী দৰং কলেজৰ কালচাৰেল ৰেলীত। আজি পূৰা এনভাইৰমেণ্টটো ইমান এনাৰ্জেটিক, সকলোৱে ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি আহিছে, মিউজিক বাজিছে। আজি আমাৰ কলেজ ফেষ্টিভেল মুডত। মই আপোনালোকক সকলো দেখুৱাম, চ' ষ্টে টিল দ্য এণ্ড। দাদা আপোনাৰ কেৰেক্টাৰটো কৈ দিব আৰু আপুনি কেৰেক্টাৰটো কৰি কেনেকুৱা লাগিছে? ঠিক আছে। এয়া আমাৰ লাচিত বৰফুকন, এইফালে গদাধৰ আছে, কিবা কিবি আছে আৰু চবে কিবি সাজিছে। এই গল্ডেন ৰং কেৱল ডেক'ৰেশ্যন নহয়, এইটো ত্যাগৰ, এইটো ভক্তিৰ, এইটো একতাৰ প্ৰতীক। এই মুমেণ্টটো কেৱল ৰেলীৰ বাবে নহয়, এইটো আমাৰ সংস্কৃতিৰ এক উজ্জ্বল প্ৰতিচ্ছবি। এয়া পদ্মনাথ গোহাঁই বৰুৱা। আমি হ'লোঁ অসমীয়া ডিপাৰ্টমেণ্ট। আমাৰ বিষয় হ'ল পদ্মনাথ গোহাঁই বৰুৱাৰ ঐতিহাসিক নাটকত এভুমুখী। সকলোৱে ইমান সুন্দৰকৈ মেখেলা চাদৰ, গামোচা, ধুতি পিন্ধিছে। এইটোহে আমাৰ আইডেণ্টিটি, এইটোহে আমাৰ প্ৰাইড। কালচাৰেল ৰেলী মানে অনলি ইভেণ্ট নহয়, এইটো আমাৰ ইউনিটি। এই ৰেলী, এই এনাৰ্জি, এই ইউনিটি, প্ৰতিটো মুখত কনফিডেন্স, প্ৰতিটো ষ্টেপত জোচ। যিমানেই বিজি হওঁ, যিমানেই ডিজিটেল হওঁ, কিন্তু এনেকুৱা ৰেলীবোৰে আমাক ৰিমাইণ্ড কৰি দিয়ে আমি কোন আৰু ক'ৰ পৰা আহিছোঁ। যি কি নহওক, এই ৰেলীত সকলো ওলাই আহিছে নিজৰ ডিপাৰ্টমেণ্টৰ হকে কাম কৰিবলৈ। সেয়েহে আমিও আগবাঢ়ি আহিছোঁ তেজপুৰ টাউনত। বাটৰ কাষত থকা সকলো ব্যক্তিৰ চকু আমাৰ কলেজৰ কালচাৰেল ৰেলীৰ ওপৰত। এয়া দেখিলেই নহয়, এনেকুৱাত বাৰু কোনেনো নোচোৱাকৈ থাকিব পাৰিব। সকলোৰে ইমান প্ৰতিভা, ইমান আগ্ৰহ দেখি সঁচাই বহুতেই ভাল লাগিছে। ৰেলী কৰি কৰি এনাৰ্জি লেভেল অলমষ্ট 0 হৈছিলে, কিন্তু হিৰ' এণ্ট্ৰি লৈ আহিছে এই চকলেট। সৰু চাইজ কিন্তু পাৱাৰফুল অন। কালচাৰেল ৰেলীটো কেৱল স্পিৰিট নহয়, এনাৰ্জিও মেইনটেইন কৰি থাকিব লাগে বছ। গোল্ডেন বডি, ফুল হাইপ আৰু পকেটত এমাৰ্জেঞ্চি চকলেট, পাৰফেক্ট কম্ব'। ৰাস্তাটো আজি কেৱল ৰাস্তা নহয়, আজি এইটো ৰেলীৰ ৰানৱে'। প্ৰতিটো ষ্টেপত এনাৰ্জি, প্ৰতিটো মুখত এক্সাইটমেণ্ট, চিটি পূৰা জাগি উঠিছে আৰু আমি ইয়াৰ চেণ্টাৰ পইণ্ট। ফাইনেলি গাইজ, তেজপুৰ টাউন ঘূৰি আমি সোমালোহি কলেজত আৰু এতিয়া ব'লক গল্ডেন পেইণ্ট কৰাসকলৰ এটা ইণ্টাৰভিউ লওঁ। গোটেই তেজপুৰখন ঘূৰি কেনেকুৱা লাগিছে? কি ক'বা, ফটাফটি হিলাই দিছে পুৰা। কোৱা, গোটেই তেজপুৰখন ঘূৰি কেনেকুৱা লাগিলে? এইফালে ফটো উঠাত বিজি। কেনেকুৱা লাগিলে ঐ গোটেই তেজপুৰ টাউন? ফাৰ্ষ্ট টাইম ন? ঠিকে আছে, ঠিক আছে বাৰু। আপোনাৰ কেনেকুৱা লাগিলে গোটেই তেজপুৰ ঘূৰি? চবে ডিক্লেয়াৰ দিলে এবাৰ কৰি আৰু নকৰে বোলে ক'তো। আজিৰ এই ৰেলীটো মোৰ মনৰ মাজত এক সুন্দৰ অনুভৱ হৈ থাকিল। বাকী ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। নেক্সটত আৰু এক নতুন জাৰ্নি লৈ আহিম। আজিলৈ বাই বাই।